বিপিএফ তো সরকার গঠন করিলে হ্যাঁ তাত কোনো সন্দেহ নাই রিহন दैमारी স্যার আমার ডেপুটি চিফ হবই আর হাগ্রামা স্যার চিফ হব আমার ডেপুটি সিএম বলি নহয় এটো চিফ ডেপুটি চিফ আর চিফ আমার এই যেটো বিটিসি চুক্তিত যেটো আছে সেই মতে যাব যেটো বিটিআর চুক্তিটো ইতিয়ালৈকে সাংবিধানিক মৰ্যাদাটো পোৱা নাই আৰু ইলেকশন যেটো বিটিআৰৰ হোৱা নাই বিটিসিৰ হে হৈছে সেই নমছতে যাব আমি অঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি দায়িত্ব আমাৰ হাতত আছে সেইটো আমি ব্যৱহাৰ কৰি প্লাই যিখিনি আমি ক্ষমতা পাম এই ক্ষমতাটো প্ৰয়োগ কৰি প্লাই অঞ্চলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম হয় হেতু ক'ব লাগিব আমি 5টা বছৰ যেটো বিৰোধী পক্ষত আছিল আমি ময়ো এজন হাৰা ব্যক্তি আছিল কিন্তু আমি যি দেখা পাইছো 5টা বছৰত ইউপিপিএলে আমাৰ বিটিসি অঞ্চলৰ উন্নয়নৰ কাৰণে একো কৰিব পৰা নাই আনকি লাজৰ কথা তেওঁলোকে বিটিআৰ চুক্তিৰ যোগেদি যিখিনি 1500 কোটি টকা পোৱাৰ কথা আছিল হেতু আজি তাৰিখলৈকে তেওঁলোকে 1 টাকাও আনিব নোৱাৰিলে হেতু তেওঁলোকৰ দুৰ্বলতা বুলি আমি ক'ব লাগিব আৰু বছৰে বছৰে যিখিনি এছঅপিডিৰ টকা স্টেট গভৰ্নমেন্টে বিটিসি পঠাই হিও মানে বছৰে বছৰে 200-300 কোটি টকা ৰিটাৰ্ণ হয় নজানাৰ কাৰণে এইটো তেওঁলোকে কৰিব নোৱাৰিলে আৰু তাৰ কাৰণে ৰাইজে তেওঁলোকৰ প্ৰতি এটা খুব উজাৰি প্লাই বিপিএফক আকোৱালি ললে আৰু এই মেন্ডেটটো আমি ৰাইজক দিব লাগিব গতিকে মই সকলো বিটিসি বাহি ভোটাৰ ৰাইজক মই ধন্যবাদ দিছো তেওঁলোকে যে বিপিএফক আকো শাসনত গাদিত আনিলে আমাক সহায় কৰিলে আৰু ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে আমাক সুযোগ দিলে তাৰ বাবে গোটেই বিটিসি বাহি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছো এইটো মেন্ডেট আপোনালোকক দিলে একক সংখ্যাগৰিষ্ঠতা কৰি পেলাই যে চৰকাৰ গঠন কৰাত আপোনালোকক সহায় কৰিলে বৰ্তমান চৰকাৰ গঠন কৰাৰ সময়ত কেনেকুৱা পদক্ষেপ ল'ব আপুনি হৰিসিংগা সমষ্টিৰ কাৰণে যেটো আমি ইলেকশনৰ সময়ত গাঁৱে গাঁৱে ঘূৰি ফুলাই ৰাইজক কিছু প্ৰতিশ্ৰুতি দিছো আমি সেই প্ৰতিশ্ৰুতিটো ধৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম আমি পিছ হৈ কি নাহিম ৰাইজক যেটো আমি সহায় সহযোগিতা আমি উন্নয়নৰ কাম কৰিবৰ কাৰণে যেটো কথা দিছো হেতু আমি কৰি যাম আৰু তাৰ কাৰণে আমি কাৰো লগত কম্প্ৰমাইজ নকৰো আমি কৰিমেই অভিজ্ঞতা হৈছে আপোনালোকৰ কোনটো দৃষ্টিভংগীৰে ৰাইজৰ লগত থাকিব পাৰে তেনে ক্ষেত্ৰত ইউপিপিএলৰ যিটো নেকি ফেইলাৰ হ'ল এইটা কাৰণত আপুনি তেওঁলোকে হাৰা বুলি কি কাৰণ আছিল তেওঁৰ আসল কথা হেতু তেওঁলোকে ভালকৈ জানিব কিহৰ কাৰণে হাৰিছে তেওঁলোকে জানিব আসল কথাটো মই ক'বলৈ ইচ্ছা কৰা নাই তেওঁলোকৰ ফেইলাৰৰ যেটো কাৰণ মই ক'বলৈ বিচাৰা নাই তেওঁলোকে নিজে ক'ব আমি যেটো মানে 2020 চনত আমি হাৰিছিলো ইয়াৰ একমাত্ৰ কাৰণটো হ'ল বিটিআৰ চুক্তি আৰু সেই সময়ত যুৱচাম সকলে ইউপিপিএলক আকোৱালি লৈছিল যেটো চাকৰি দিয়াৰ পোৱাৰ কথা আছিল কিন্তু তেওঁলোকে একো কৰিব নোৱাৰিলে এই ক্ষেত্ৰত আপোনালোকে কৈ আছে 2020 ত আপোনালোকে তো হাৰি যোৱা নাছিল একা সংখ্যাগৰিষ্ঠতা আপোনালোকে লাভ কৰিছিল কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰে আৰু ষড়যন্ত্ৰ এইটো আমি হাৰা বুলিয়ে ক'ব লাগিব যেটো মানে ৰাজ্য চৰকাৰে যেটো ষড়যন্ত্ৰ কৰি পেলাই আমাক বঞ্চিত কৰি থলে এটো আমি হাৰা বুলিয়ে ক'ব লাগিব গতিকে এই হিচাপে আমি জিতিও হাৰিছো আৰু এইবাৰটো আমি জিকি আছো এতিয়া আমি চৰকাৰ গঠন কৰাটো খাটাং আৰু বিশেষকৈ আমি প্ৰায়োৰিটি দিম ইয়াং জেনেৰেশ্যন যেটো আমি গোটেই ইয়াং সকলক আমি চাকৰি দিব নোৱাৰো যেটো আমি ইলেকশনৰ সময়ত কথা দিছো যে স্কিল ডেভেলপমেন্টৰ ওপৰত আমি গুৰুত্ব দি পেলাই কেনেকৈ তেওঁলোকক স্বনিৰ্ভৰশীল কৰিব পাৰো তেনেকা ৰাস্তাটো দেখুৱাবৰ কাৰণে আমি হাতত লম স্যার আমি দেখা পাইছিল যে এই সময়ত আপোনালোকে বিটিসি একত দে আছিল বিটিসি একত মানে অপোজিট পাৰ্টি পালন আছিল মানে কোনো মানা আছিল তো আপোনালোকে বিটিসি থব না বিটিআৰ কোনটো নামটো থব আপোনালোকে এই বিষয়ে মই একো ক'ব বিচৰা নাই কাৰণ বিটিসি চুক্তি হ'ল বিটিসি চুক্তি 2003 10 ফেব্ৰুৱাৰীত যেটো হৈছিল হেতু সাংবিধানিকভাৱে এটা মৰ্যাদা পাইছে সংবিধানে তাক গ্ৰহণ কৰিছে এই হিচাপে এটো আমি পালন কৰাটো আমাৰ কাৰণে অতি দৰকাৰ আৰু 2020 চনৰ 27 জানুৱাৰীত যেটো বিটিআৰ চুক্তি হৈ গল ইতিয়ালৈকে সাংবিধানিক যিখিনি মৰ্যাদা পাব লাগে এইখিনি পোৱা নাই আৰু হিটোৰ বাবে আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম কাৰণ ইয়াকো আমি এটা সাংবিধানিক মৰ্যাদা দিয়াবৰ কাৰণে চেষ্টা কৰিম কাৰণ নতুন অঞ্চলৰ কথা আছে তেওঁলোকক যেটো খুমাই দিব আৰু লাগিব এই হিচাপে আমি পিছৰ পৰ্যায়ত যিমান পাৰো এটো সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে আমি ব্যৱস্থাটো লম স্পেশালি গোপুৰ আৰু শোণিতপুৰ বাসীৰ কাৰণে কি আছে যেটো তেওঁলোকে আপোনাৰ সমষ্টিৰ অন্তৰ্ভুক্ত আছে মোৰ সমষ্টি হৰিসিংগা সমষ্টিত আমাৰ শোণিতপুৰৰ পৰা হুমাইছে
গতিকে শোণিতপুৰবাসী ৰাইজকো মই ধন্যবাদ দিছোঁ তেওঁলোকে মোক আঁকোৱালি ল'লে মোক ভোট দি পেলাই জিকাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়ালে আৰু বিশেষকৈ শোণিতপুৰ অঞ্চলটো যিখিনি সোমাইছে চব মানে আপোনাৰ ফৰেষ্ট ভিলেজ হিচাপে সোমাইছে গতিকে তেওঁলোকক কেনেকৈ আমি ৰেভিনিউ ভিলেজলৈ আপগ্ৰেড কৰিব পাৰোঁ তাৰ কাৰণে আমি সেইটো পিছৰ পৰ্যায়ত আলোচনাৰ মাধ্যমেদি গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আলোচনা কৰি কেনেকৈ আমি ৰেভিনিউ ভিলেজলৈ কনভাৰ্ট কৰিব পাৰোঁ তাৰ ব্যৱস্থাটো আমি ল'ম স্পেচিয়েলি মই আপোনাৰ টাইম গুচি গ'ল আপোনাৰ টকা পইচা নোহোৱা চৰকাৰ আছিলে অপজিশ্যন পাৰ্টি ঠিক যেনেকুৱা আপোনালোকে আঁতৰি লোৱা মানে গোটেই পাব্লিক আপোনালোকে মানে আঁতৰি ল'লে কাৰণটো কি হৈছে ৰাইজৰ লগত যিহেতু আমি সম্পৰ্ক ভালকৈ ৰাখিছিলোঁ আৰু মোৰতো ক'বলৈ গ'লেতো পইচাই নাই হা যেনে তেনে খেলিছোঁ কিন্তু ৰাইজে মোক অতিকৈ মৰম কৰিলে আৰু মই ভাবোঁ ইয়াত ঈশ্বৰৰ আশীৰ্বাদ আছে বুলি মই ভাবোঁ আৰু মই সদায় জিকি হাৰি থাকিলেও মই বহি থকা নাছিলোঁ ঘৰত মই ৰাইজৰ লগত সদায় সম্পৰ্ক ৰাখিছিলোঁ কিবা এটা কাৰ্যসূচী হয় কোনোবা মানুহ ঢুকায় বা কাৰোবাত মানে তেনেকৈ কাজ হয় বা কিবা বিয়া বাৰু প্ৰগ্ৰাম ধৰ্মীয় প্ৰগ্ৰাম সকলোবিলাক প্ৰগ্ৰামতে মোক মানে মাতিছিল মই গৈছিলোঁ সহায় সহযোগিতা মই আগবঢ়াইছিলোঁ আৰু সেই দেখি ৰাইজে মোৰ প্ৰতি এটা সহানুভূতি আছিল আৰু সেই সহানুভূতিটো মই ইলেকশ্যনত মানে ফল হিচাপে পাবলৈ সক্ষম হ'লোঁ ওদালগুৰি জিলাৰ কাৰণে এটা খবৰ কিন্তু প্ৰচাৰ কৰিছিলে হাগ্ৰামা মুখ্যমন্ত্ৰীয়ে যিহেতু মিনি ছেক্ৰেটাৰীত ওদালগুৰি জিলাত লৈ গৈ আছে আপোনাৰ সমষ্টি আপোনাৰ জিলা নাই আমি কৰিমেই এইটো যিহেতু আমি কমিটমেণ্ট দিছোঁ ৰাইজক সেইটো আমি আৰম্ভ কৰিম চৰকাৰ গঠনৰ কেইমাহমানৰ ভিতৰতে আমি লাই খুঁটা ইয়াত পুতিম লাই খুঁটা পুতি পেলাই আমি কাম আৰম্ভ কৰিম এইটো ৰাইজৰ যিটো আমি কমিটমেণ্ট দিছোঁ এইটো আমাৰ কমিটমেণ্ট আৰু এইটো আমি ৰক্ষা কৰিম এটা ভাল আমাৰ BTC হৰিচিঙ্গা সমষ্টিৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেখেতসকলে মোক আঁকোৱালি ল'লে আৰু মোক মৰম কৰিলে আৰু তেওঁলোকৰ মৰমতে বা তেওঁলোকৰ সহায় সহানুভূতিৰ কাৰণে মই আজি জিকিবলৈ সক্ষম হ'লোঁ 5000 ভোটৰ ব্যৱধানত মই জয়ী হ'লোঁ গতিকে মই গোটেই হৰিচিঙ্গা সমষ্টিৰ ভোটাৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰৈ থাকিম আৰু তেওঁলোকৰ সহায় মই কেতিয়াও পাহৰিব নোৱাৰোঁ পুনৰবাৰ যেহেতু আপুনি নিৰ্বাচিত হৈছে বিগত সময়ছোৱাত আপুনি এজন অধ্যক্ষ হৈ আছিলে হয় হয় এইবুলি কি ভাবিছে মই যেহেতু জিকি আহিলোঁ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ মোৰ খুব এটা ইচ্ছা আছে সেই হিচাপে মই EM পদৰ কাৰণে চিফ ছাৰৰ লগতো আলোচনা কৰিছোঁ তেখেতে মোক কথা দিছে দিম বুলি কৈছে কিন্তু পিছৰ পৰ্যায়ত কি কৰে নাজানো তথাপিও মই এজন প্ৰাৰ্থী হিচাপে বা MCLA হিচাপে মোৰ খোজাৰ যিটো অধিকাৰ আছে সেইটোখিনি মই খুজি থাকিম পোৱা নোপোৱাটো পিছত কথা গতিকে মই চেষ্টা এটা চলাম আৰু যদি EM পাওঁ গোটেই BTCক মই সেৱা কৰিবৰ কাৰণে এটা সুবিধাটো পাম আৰু তাৰ লগতে হৰিচিঙ্গা সমষ্টিটো মই প্ৰায়ৰিটি দি পেলাই কাম কৰিম